प्रथम क्वेश्चन महाभारत महाकाव्यखনৰ मूल नाम কি আছিল ইয়াৰ উত্তৰ হল জয় সংহিতা। नेक्स्ट क्वेश्चन विक्रमशिला विश्वविद्यालय कोने स्थापन কৰিছিল ইয়াৰ উত্তৰ হল ধৰ্মপাল। नेक्स्ट क्वेश्चन गुप्त যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল ইয়াৰ উত্তৰ হল কালিদাস। नेक्स्ट क्वेश्चन कुषाण বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ইয়াৰ উত্তৰ হল কনিষ্ক। नेक्स्ट क्वेश्चन কোনজন মগধৰ শাসক বুদ্ধৰ সমসাময়িক আছিল ইয়াৰ উত্তৰ হল বিম্বিসাৰ। नेक्स्ट क्वेश्चन प्राचीन मुद्रात बीन बजोৱা অৱস্থা দেখুৱাই মুদ্ৰিত কৰা ৰজাজনৰ নাম কি আছিল ইয়াৰ উত্তৰ হল সমুদ্ৰগুপ্ত। नेक्स्ट क्वेश्चन पुৰণি কালত দিল্লী কি নামেৰে জনা গৈছিল ইয়াৰ উত্তৰ হল ইন্দ্ৰপ্ৰস্থ। नेक्स्ट क्वेश्चन মহেঞ্জোদাৰো আৰু হৰপ্পা বৰ্তমান কত অৱস্থিত ইয়াৰ উত্তৰ হল পাকিস্তানত। नेक्स्ट क्वेश्चन কোনবিধ সামগ্ৰীয়ে প্ৰাক ঐতিহাসিক যুগৰ অৱসান সূচায় ইয়াৰ উত্তৰ হল লিখন সঁজুলি। नेक्स्ट क्वेश्चन महावीर আলেকজাণ্ডাৰ সমসাময়িক ভাৰতীয় ৰজা কোন আছিল ইয়াৰ উত্তৰ হল সম্ৰাট অশোক। नेक्स्ट क्वेश्चन পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি কোন ইয়াৰ উত্তৰ হল মেগেলান। नेक्स्ट क्वेश्चन কোনগৰাকী ভাৰতীয় ৰজাৰ পিতা পুত্ৰৰ নাম একে ইয়াৰ উত্তৰ হল সমুদ্ৰগুপ্ত। नेक्स्ट क्वेश्चन ভাস্কৰ দা গামাই প্ৰথম পৰিভ্ৰমণ কৰা ভাৰতৰ চহৰখনৰ নাম কি ইয়াৰ উত্তৰ হল কালিকট। नेक्स्ट क्वेश्चन কোন বংশৰ ৰজাসকলক দেৱতাৰ পুত্ৰ হিচাপে আখ্যা দিয়া হৈছিল ইয়াৰ উত্তৰ হল কুষাণ বংশৰ। नेक्स्ट क्वेश्चन মগধ নামৰ ঠাইখন বৰ্তমান কোন ৰাজ্যত অৱস্থিত ইয়াৰ উত্তৰ হল বিহাৰ। नेक्स्ट क्वेश्चन পাটলিপুত্ৰক বৰ্তমানে কি নামেৰে জনা যায় ইয়াৰ উত্তৰ হল পাটনা। नेक्स्ट क्वेश्चन হিন্দু সভ্যতাৰ সময়ত লোকসকলৰ প্ৰধান জীৱিকা কি আছিল ইয়াৰ উত্তৰ হল কৃষি। नेक्स्ट क्वेश्चन কোনখন বেদ আইনৰ গীতা ৰূপে পৰিচিত ইয়াৰ উত্তৰ হল সামবেদ। नेक्स्ट क्वेश्चन जैन धर्মৰ বাণীসমূহ কেতিয়া সংগ্ৰহ আৰু বাণীবদ্ধ কৰা হৈছিল ইয়াৰ উত্তৰ হল তৃতীয় শতিকাত। नेक्स्ट क्वेश्चन কোনখন বেদ চিকিৎসা শাস্ত্ৰৰ লগত জড়িত ইয়াৰ উত্তৰ হল অৰ্থবেদ। नेक्स्ट क्वेश्चन যীশুখ্ৰীষ্টই মৃত্যুৰ পুনৰ জীৱন লাভ কৰাৰ বাবে কোনটো উৎসৱ পালন কৰা হয় ইয়াৰ উত্তৰ হল ইষ্টাৰ। नेक्स्ट क्वेश्चन হিন্দু দেৱতাসকলৰ ৰজা কোন ইয়াৰ উত্তৰ হল ইন্দ্ৰ। नेक्स्ट क्वेश्चन কোনটো মন্দিৰৰ বাবে গয়া বিখ্যাত ইয়াৰ উত্তৰ হল মহাবোধি। नेक्स्ट क्वेश्चन পুৰাণ প্ৰধানকৈ কেইখন ইয়াৰ উত্তৰ হল 18খন। नेक्स्ट क्वेश्चन জৈন মন্দিৰ আৰু গৰম পানীৰ উহৰ বাবে বিখ্যাত ঠাইখনৰ নাম কি ইয়াৰ উত্তৰ হল ৰাজগিৰ।